কাৰ্বি আংলঙৰ ঠেঙাল কছাৰী সম্প্ৰদায়ে লাভ কৰিছে STP স্বীকৃতি অসমৰ মুখ্যমন্ত্ৰীলৈ অল আছাম ঠেঙাল কছাৰী অৰ্গেনাইজেশ্যনৰ স্মাৰক পত্ৰ সদৌ অসম ঠেঙাল কছাৰী সংগঠন অল আছাম ঠেঙাল কছাৰী অৰ্গেনাইজেশ্যন কাৰ্বি আংলং জিলা সমিতিয়ে শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পাহাৰীয়া জিলাখনত বসবাস কৰা ঠেঙাল কছাৰী লোকসকলৰ বাবে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। খিলঞ্জীয়া জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক সম্বোধন কৰি কাৰ্বি আংলঙত বাস কৰা ঠেঙাল কছাৰী জনগোষ্ঠীক অনুসূচিত জনজাতি ভৈয়াম STP বিধানত স্বীকৃতি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে এক উল্লেখযোগ্য আশা দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এছটিঅ সভাপতি জিতুবন ঠেঙালে এই সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াম ৰংহাং, ডেপুটি স্পীকাৰ আছাম লেজিছলেটিভ এছেম্বলি ডক্টৰ নুমল মমিন আৰু SPCৰ এফৰ অধ্যক্ষ লাইছান ইংলেণ্ড প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। জিতুবন ঠেঙালে কয়, এই স্বীকৃতিয়ে কাৰ্বি আংলঙৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, যিসকল দশক ধৰি নিজৰ উচিত মৰ্যাদা লাভ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। জনগোষ্ঠীটোৱে এই উন্নয়নক আনন্দৰে আদৰণি জনাইছে আৰু ৰাজ্য চৰকাৰক জিলাখনত জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষীপ্ৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে, যাতে STP শ্ৰেণীৰ অধীনত সাংবিধানিক অধিকাৰ আৰু সুবিধাসমূহ লাভ কৰিব পৰা যায়। পোনপ্ৰথমতে মই জয়জতে সকলোকে আপোনাৰ মিডিয়া ভাই বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক হঠাতে সন্মুখতে পাই আজি আমি এটা আমাৰ জাতি জনগোষ্ঠীৰ যিটো আগৰ 2 বছৰে যিটো আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা হৈ আছিলে কাষ্ট চাৰ্টিফিকেটৰ, সেই সমস্যাটোৰ ওপৰত আজি 2 এষাৰ মই বক্তব্য ৰাখিম বুলি মই আগবাঢ়িছোঁ। আজি বিগত 2 বছৰে আমি আমাৰ যি কাষ্ট চাৰ্টিফিকেট জাতিগত প্ৰমাণপত্ৰ আমাৰ ঠেঙাল জনগোষ্ঠীসকলে আমাৰ কাৰ্বি আংলঙত বসবাস কৰি থকাসকলে বিগত 2 বছৰে পোৱা নাছিলে, কিন্তু এতিয়া বৰ্তমান আমাৰ কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ যি আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ নেতৃত্বত আৰু লগতে আমাৰ সদৌ অসমৰ চিফ মিনিষ্টাৰ ছাৰ, তেখেতৰ নামটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত আৰু লগতে আমাৰ বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিন আৰু লগতে আমাৰ SPCFৰ চেয়াৰমেন লাইছান ইংলেণ্ড ডাঙৰীয়া, তেখেতসকলৰ যৌথৰ যি প্ৰচেষ্টা, প্ৰচেষ্টাৰ জৰিয়তে আজি আমাৰ যি 2 বছৰীয়া কাষ্ট চাৰ্টিফিকেটৰ দীৰ্ঘদিনীয়া সমস্যাটো আজি আমাৰ খুব কম সময়ৰ ভিতৰতে সমাধা হৈছে। সেইটো কাৰণে মই হাতজোৰ কৰি আমাৰ ঠেঙাল সংগঠনৰ যি কাৰ্বি আংলং জিলাৰ সভাপতি হিচাপে মই তেখেতসকলক মোৰ অন্তৰৰ পৰা আমাৰ গোটেই জাতিটোৰ হৈ মই তেখেতসকলক পুনৰবাৰ হাতজোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।